Assalamu alaikum guys. আজি বনাব লৈছো মই ফ্ৰুট কাস্টাৰ্ড। প্ৰথমতে মই কাস্টাৰ্ড খিনি ধুনিয়াকৈ মিক্স কৰি লম পানীৰ লগত। তাৰ পিছত গাখীৰখিনি ওপৰত দি দিম কাস্টাৰ্ড খিনি আৰু গোটা হোৱালৈকে লৰাই থাকিম। চেনি দি দিছো, যিমানখিনি মিঠা খাওঁ মই চেনি দিছো। তাৰ পিছত ফ্ৰুট খিনি কাটি লৈছো, যি ফ্ৰুট আছিল ঘৰত, তৰমুজ আৰু এপল, কল, বেদেনা মানে ডালিমটোও কাটি লৈছো ধুনিয়াকৈ। গোটেইখিনি ফ্ৰুট কাটি লৈ মই এক লগত কাস্টাৰ্ডখিনি ওপৰত দি দিছো। দি মই মিক্স কৰি দিছো। আৰু আপোনালোকৰ ওচৰত যদি আঙুৰ থাকে আকৌ ভাল লাগিব, আঙুৰ দিলে অলপমান টেঙা টাইপ লাগে, খুব ভাল লাগে। একদম সহজতে হৈ যোৱা এটা মিঠা ৰেচিপি, এইটো বনাই খাব পাৰে, একদম কম টাইমতে হৈ যায়, 5 মিনিটো নালাগে। এতিয়া হৈ গ'ল আমাৰ কাস্টাৰ্ড ৰেডি, এতিয়া খোৱাহে।